Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই। আজি মই বনাব লৈছোঁ লাই শাকৰ সৈতে মুৰ্গী মাংসৰ এখন আঞ্জা। বলকচোন মই কেনেকৈ বনালোঁ চাওঁ। এয়া মই লাই শাকখিনি ধুনীয়াকৈ বাছি লৈছোঁ। লগতে এতিয়া মই পিঁয়াজকেইটাও কাটি লওঁ। মই পিঁয়াজ দুটা লৈছোঁ, আপোনালোকে পৰিমাণ অনুযায়ী ল'ব পাৰে। পিঁয়াজ অকণমান বেছি হ'লে মাংসখিনি খাই আৰু ভাল লাগে আৰু। এয়া মই লগতে বিলাহী দুটাও কাটি লৈছোঁ মিহি মিহিকৈ। আৰু এতিয়া মই আদা নহৰুখিনি খুন্দি লওঁ। আৰু লগতে মই জিৰা আৰু ধনিয়া কেইটামান কৰি থৈছিলোঁ, ভাজি থৈছিলোঁ। আৰু লগতে এইখিনিও মই এতিয়া খুন্দি লওঁ। খুন্দি পেলাই এয়া মই খুন্দি লৈছোঁ। আৰু এয়া মই মাংস লৈছোঁ। মাংস অলপ বুলি নাহাঁহিব হাঁ, ঘৰত মা আৰু মইহে থাকোঁ, সেইটো কাৰণে অলপেই লৈছোঁ। এয়া মই এতিয়া ইণ্ডাকশ্যনত কেৰাহীখন পাতি দিছোঁ, লগতে তেল দি দিছোঁ। আৰু এতিয়া মই আলুখিনি অকণমান ফ্ৰাই কৰি লওঁ। আৰু ইয়াতে মই এড কৰিছোঁ হালধি আৰু অকণমান নিমখ। আৰু এতিয়া ইয়াক মই অকণমান সিজালৈকে মই কালাৰ অহালৈকে ইয়াক মই থওঁ। এয়া কালাৰ অকণমান আহিছে। এতিয়া মই এইখিনি আলুখিনি বেলেগ এখন প্লেটত মই উঠাই লৈছোঁ। আৰু প্লেটত উঠাই লওঁ। এতিয়া প্লেটত উঠোৱাৰ লগে লগে মই শুকান জলকীয়া আৰু জিৰা অকণমান দিছোঁ। লগতে মই পিঁয়াজখিনিও এড কৰি দিছোঁ। আৰু এতিয়া পিঁয়াজখিনি অকণমান ভাজি ল'ম, অকণমান কালাৰ অহালৈকে। এয়া অকণমান ভাজি লওঁ। তাৰপিছতে ইয়াতে মই এড কৰিম আদা নহৰুখিনি। আৰু ইয়াক লগতে মই গোটা মছলাখিনিও এড কৰি দিছোঁ। আৰু ইয়াক ধুনীয়াকৈ মিক্স কৰি অকণমান টাইম ভাজি লওঁ। আৰু ভাজি লগে লগে বিলাহীখিনিও এড কৰি দিওঁ। আৰু বিলাহীখিনি অকণমান মিক্স কৰি পেলাই ইয়াতে মই মছলা কিছুমান এড কৰিছোঁ। ৰেড চিলি, জিৰা, গৰম মছলা, ধনিয়া, আপোনালোকে পৰিমাণ অনুযায়ী দিব। মই অলপেই দিছোঁ, কিয়নো আমি মছলা খুব কমেই খাওঁ। আৰু ইয়াক এতিয়া মই ঢাকনখন লগাই দিছোঁ অকণমান সিজালৈকে। এয়া প্ৰায় গলিয়ে গ'ল আমাৰ বিলাহীখিনি, আমাৰ পেষ্টখিনি ৰেডি হৈ গৈছে। আৰু লগতে এতিয়া ইয়াতে মই এড কৰি দিম মাংসখিনি। এয়া মই মাংসখিনি এড কৰি দিওঁ। আৰু মাংসখিনি এড কৰি ধুনীয়াকৈ ইয়াক অকণমান দেৰি মিক্স কৰি পেলাই অকণমান সিজিবলৈ দিম। এয়া ঢাকনখন লগাই দিলোঁ। প্ৰায় আমাৰ মাংসখিনি হৈ গৈছে। আৰু ইয়াতে মই এড কৰি দিম লাই শাকখিনি। লাই শাকখিনি কিন্তু মই কাটি দিয়া নাই, গোটাই দিছোঁ। আপোনালোকে কাটিও দিব পাৰে। লাই শাকখিনি গোটাকৈ থ'লে দীঘল দীঘলকৈ যেতিয়া ওলাই, মোৰ খাই কিন্তু খুব ভাল লাগে, সেইটো কাৰণে মই এনেকৈ ৰাখিলোঁ। এয়া আৰু মই এতিয়া এড কৰি দিম আলুখিনি এড কৰি মিক্স কৰি অকণমান দেৰি ইয়াক সিজিবলৈ দিম। এয়া মই এতিয়া ঢাকনখন লগাই দিলোঁ। এয়া আমাৰ প্ৰায় ৰেডি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব। লগতে পানী অকণ এড কৰি দিলোঁ অকণমান উতল অহালৈকে।